নমস্কাৰ বন্ধুসকল, আপোনালোক নিশ্চয় ভালেই আছে চাগে। মই আগতেও এটা নতুন ভিডিঅ' দিছিলোঁ তাত ফুলদানি বনোৱাৰ, আৰু তাত বহুতে কমেণ্ট কৰিলে মোক, আপুনি ফুল দিছে কিন্তু আপুনি কেনেকৈ বনাইছে, কি কৰিছে আমাক দেখুওৱা নাই। সেইকাৰণে ভাবিলোঁ আজি মই কেনেকৈ বনাম আৰু কি কৰি মই দেখুৱাই দিওঁ আপোনালোকক, আৰু ইয়াত কি কি সঁজুলি লাগে। প্ৰথমে মই আপোনাক দেখাইছোঁ, এইটো এটা পেপচি বটল। তাক মই কাটি ল'লোঁ, কাটি মাথাটো কাটি ৰাখিছোঁ। তাৰপিছত লাগিব এখন কেঁচি, এইটো ৰং কৰিবৰ কাৰণে এডাল ব্ৰাছ, এইটো এটা ৰঙৰ বটল, আৰু কাটিবৰ কাৰণে এখন কাটাৰ, আৰু তাত ব্যৱহাৰ কৰিম এটা মই টেপ মাৰিম। তাৰপিছত এতিয়া বটলটো লৈ মই কেঁচিৰ দ্বাৰা এইখিনি সৰু সৰুকৈ কাটি লওঁ। এইয়া চব মই এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ। এতিয়া ইয়াক মই পাতলৈ পৰিণত কৰিম, পাত বনাবলৈ। এইটো চাওক, সৰু সৰুকৈ মই ফুলৰ পাত বনাই পেলালোঁ। এনেকৈ মই এতিয়া সকলোখিনিৰে পাত বনাম। এতিয়া মই সকলোখিনিয়ে পাত বনোৱা হৈ গ'ল, কিন্তু এটা কথা আপোনালোকে লক্ষ্য কৰক, এই পাতখিনি এতিয়া বৰ্তমান চিধা চিধা হৈ আছে, আৰু গছপাতটো ইমান চিধা থাকিলেতো ফুলজোপাত ভাল নালাগিব। তাক এতিয়া অলপ বেণ্ড কৰিব লাগিব। বেণ্ড কৰিবলৈ আপুনি কি কৰিব লাগিব, কেঁচিখন লৈ তল চাইডে এনেকৈ লাহে লাহে চুচি দিয়ক। চুচি দিয়াৰ লগে লগে এইটো চাওক, ফুলজোপাত বন্ধাৰ লগে লগে এইটো ধুনীয়াকৈ এনেকৈ হৈ যাব, এইটো বেণ্ড হৈ গ'ল। এনেকৈ এতিয়া মই সকলো পাতখিনি মই এনেকৈ বেণ্ড কৰি ল'ম। এতিয়া অলৰেডি মোৰ সকলো পাত বেণ্ড কৰা হৈ গ'ল। এতিয়া এয়া চব বেণ্ড কৰি মই ধুনীয়াকৈ ৰাখি দিলোঁ। এতিয়া মই যাম আপোনাৰ ফুলগছজোপাত কেনেকৈ পাতখিনি মই ব্যৱহাৰ কৰিম, লগাম। এতিয়া মানে অলৰেডি মই আগতে আপোনাক ফুলজোপা আধা বনাই ৰাখিছিলোঁ। ফুলজোপা দেখাই দিছোঁ আপোনালোকক। এইজোপা ফুল, এইখিনি আপোনাৰ এইটো কি বিশ্বকৰ্মাত গাড়ীত লগোৱা ফুল, পেলাই দিয়া ফুলখিনি। আৰু ইয়াত এইডাল গছজোপা ব্যৱহাৰ কৰিছোঁ, দীপাৱলীত যিটো আমাৰ ফুলজাৰি ফুটাৰ পিছত এডাল আপোনাৰ তাত যিডাল ৰড থাকি যায়, সেই ৰডডালৰ দি পেলাই মই কৰিছোঁ। আৰু ইয়াতে বগা বগা যি দিছিল পেপাৰ টেপ মাৰি দিছোঁ মই। আৰু টাবটো হ'ল এটা প্লাষ্টিকৰ গিলাচ। এতিয়া মই ইয়াক কেনেকৈনো পাতখিনি ইয়াত মই ব্যৱহাৰ কৰিম। এতিয়া এনেকৈ পাত লগাইছোঁ। লগাই ইয়াত এতিয়া মই পেপাৰ টেপ ৰাখিছোঁ, টেপ মাৰিম ইয়াত এতিয়া মই বৰ্তমান। এইটো টেপ মাৰি দিলোঁ মই ইয়াত। এতিয়া সকলোৱে দেখিলে এটা এটা কৰি মই সকলো গোটেই গছজোপাৰ পাত লগাই মই কমপ্লিট কৰিলোঁ। এতিয়া কি কৰিম, মই এতিয়া পাতখিনিতো আপোনাৰ লগালোঁ যদিও আপোনাৰ পাতখিনি এইবিলাকতো জিলিকা নাই। এতিয়া মই ইয়াক আকৌ কালাৰ কৰিম। এইটো ল'লোঁ কালাৰ, আৰু এইডাল ল'লোঁ ব্ৰাছ। এতিয়া মই ইয়াক ধুনীয়াকৈ কালাৰ কৰিম। কেনেকুৱা লাগিব চাব আপোনালোকে, কেনেকৈ কৰি আছোঁ মই। ইয়াক কালাৰ কৰা আৰম্ভ কৰিছোঁ। আৰু
অৱশেষত বন্ধুসকল মোৰ কালাৰ কৰি হৈ গ'ল। এইটো চাওকচোন কেনেকুৱা লাগিছে। এনেদৰে আপোনালোকে ঘৰত যিখিনি পেলনীয়া সামগ্ৰী আছে এই সামগ্ৰীবিলাকে এনেদৰে ফুলদানি বনাব পাৰে। আপুনি বজাৰত 1500 দি কিনি অনাতকৈ আপুনি যদি ঘৰতে এনেকৈ এটা সুন্দৰ ফুলদানি বনায় তেতিয়া আপোনাৰ নিজৰো পইচা বাচিল আৰু ঘৰত যিখিনি আৱৰ্জনা আছে সেই আৱৰ্জনাখিনিও আপুনি এটা কামত ব্যৱহাৰ কৰিব পাৰিলে। য'তে ত'তে দলিয়াই দিলে আপোনাৰ জাবৰ হ'ল, কিন্তু সেইখিনি আপুনি এনেকৈ যদি সুন্দৰকৈ বনায় কি ধুনীয়া লাগিব, হয় নহয় বাৰু? তেন্তে আজিলৈ ভিডিঅ'টো সামৰিছোঁ। কেনেকুৱা লাগিল আপোনালোকে জনাব, কমেণ্ট কৰিব। আপোনালোকৰ মৰম পাই থাকিলে মই এনেকৈ আকৌ নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। নমস্কাৰ বন্ধুসকল, আজিলৈ বিদায় মাগিলোঁ।